রাজ্যৰ 40 লাখ মহিলাৰ বেংক একাউণ্টত সোমাল অৰুণোদয় আঁচনিৰ ধন। 2500 টকাকৈ দিয়া হ'ল বানপীড়িত 4খন জিলাৰ হিতাধিকাৰীক। অন্যান্য জিলাৰ হিতাধিকাৰীক দিয়া হ'ল 1100কৈ টকা। সবিশেষ জানিবলৈ এতিয়াই ভিডিঅ'টো শ্বেয়াৰ কৰি সম্পূৰ্ণ চাওক। আজি অসমৰ লাখ লাখ অৰুণোদয় হিতাধিকাৰী মহিলাৰ একাউণ্টত সোমাব ধন। কিমান টকাকৈ সোমাল আপোনাৰ একাউণ্টত ধন? আজি অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ বাবে এটা গুৰুত্বপূৰ্ণ দিন। আজি অসম চৰকাৰৰ অন্যতম জনকল্যাণমূলক আঁচনি অৰুণোদয় অধীনত আজি হিতাধিকাৰী মহিলাসকলৰ একাউণ্টত সোমাল আৰ্থিক ধন। এইবাৰৰ কিস্তিত বানপীড়িত পৰিয়ালক বিশেষ সকাহ দিয়াৰ লক্ষ্যৰে চৰকাৰে বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইতিমধ্যে মুখ্যমন্ত্ৰীৰ পূৰ্বৰ ঘোষণা অনুসৰি আজি আনুষ্ঠানিকভাৱে মুকলি কৰি দিয়া হ'ল অৰুণোদয় 3.0ৰ ধন। আজি দিনৰ 12 বজাত প্ৰতিগৰাকী হিতাধিকাৰী একাউণ্টত সোমাই দিয়া হ'ল অৰুণোদয় আঁচনিৰ ধন। উজনিৰ বানাক্ৰান্ত 4 জিলাৰ 1250 টকাৰ পৰিৱৰ্তে 2500 টকাকৈ দিয়া হ'ল অৰুণোদয় আঁচনিৰ ধন। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি ক'লে চাওক ভিডিঅ'টো সম্পূৰ্ণ আৰু এটাকৈ শ্বেয়াৰ কৰি দিব। আজি 1 আগষ্ট অসমৰ 37 লাখ মাতৃয়ে খন্তেক সময় পিছতেই তেওঁলোকৰ বেংক একাউণ্টত অৰুণোদয়ৰ যি পুঁজি সেই পুঁজি লাভ কৰিব আৰু ইয়াৰ পিছত প্ৰতি মাহতে আমাৰ এই পুঁজি নিয়মিতভাৱে আপোনালোকৰ বেংক একাউণ্টলৈকে হস্তান্তৰ হ'ব। এইবাৰ অৰুণোদয় বেংক একাউণ্টৰ লগত আমি আধাৰক সংলগ্ন কৰিছোঁ।